এই লিফ্টৰ চকা যেটো আছে 12 চকীয়া গাড়ীত লিফ্টৰ চকা থাকে 14 চকীয়াত থাকে তো এই লিফ্টৰ চকাটো কি কাম কৰে কেনেকুৱা ক্ষেত্ৰত চলাব লাগে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তো এই ভিডিঅ'টো শেষলৈ চাব মই কমপ্লিটলি আপোনাক বুজাই দি আছোঁ আপুনি যদি আগতে 12 চকা চলোৱা নাই বা লিফ্টৰ চকাৰ বিষয়ে গম নাপায় তো এই ভিডিঅ'টো শেষলৈ চালে গোটেই গম পাব এক নম্বৰ আপুনি মনত ৰাখিব যিখন খালী গাড়ী থাকিব খালী গাড়ীত কেতিয়াও লিফ্ট নালাগে 12 চকা গাড়ী 14 চকা গাড়ীত যিমান লিফ্ট আছে এই লিফ্ট খালী গাড়ীত উঠুৱাই থাকে এনেকৈ উঠুৱাই থাকে চব এতিয়া উঠুৱাই আছে তো উঠুৱাই থাকে খালী গাড়ীত 2 নম্বৰে এই চাকাটো যিটো চাকা এই লিফ্টৰ চকাটো আছে তো বেক কৰিলে আপোনাৰ লোড যিমান লোড থাকক বা খালী থাকক কোনো কথা নাই বেক কৰোঁতে সদায় অট'মেটিক উঠি যায় গাড়ীবিলাকত কিন্তু আমাৰ কিছুমান ৱাৰিং মিস্ত্ৰী আছে ঘৰত কিছুমানে কৰি লয় তো সদায় বেক কৰোঁতে সেইটো যাতে উঠাই লয় নতুবা আপোনাৰ কি হ'ব মই দেখাই দি আছোঁ চাওক আহকচোন সেইফালে সব গাড়ী যেতিয়া বেক কৰিলে কি হয় আমাৰ এই যে চকাটো আছে এইটো চকাৰ এটা এনেকুৱা সিস্টেম আছে এইডাল স্প্ৰিং দেখিছে নহয় এইডাল আৰু এইডাল স্প্ৰিং আছে হা তো এই স্প্ৰিংডালৰ এনেকুৱা সিস্টেম আৰু এই এন্ডটো হয় এই স্প্ৰিংডালে কন্ট্ৰোল কৰে এই এন্ডটো চকাটো কাটিব মানে এনেকুৱা কোনফালে কাটিব লাগে তো বেকত আহিলে কি হয় বেকত ইয়াৰ কাৰণে সিস্টেমটো বেকৰ সিস্টেম নাই তো আগত দেখি যোৱা সিস্টেম আছে কিন্তু আগত দেখি গাড়ীখন যাব তেতিয়া কি কৰিব এইটো কোনো ষ্টাৰিং কোনো সিস্টেম কোৰ লগত জড়িত নাই এই স্প্ৰিংডালে কি কৰে আগফালে গাড়ীখন যোনফালে ঘূৰে সেইফালে কাটি হয় এনেকৈ এইটো এইফালে কাটা যায় তো বেকত আহিলে কি হয় উল্টা হৈ যায় যদি পিছফালে যাই থাকে আপুনি এইফালে আগৰ চাকাটো কাটি দিয়ে এইটো এইফালে আহি যাব আহি গ'লে কি হয় অলপ চচৰি যায় এই চাকাটো চচৰি যায় আৰু 3 নম্বৰ কথা এটা কৈ আছোঁ মই এইটো দেখিছে বেলুন হয় এইটো বেলুন বুলি কওঁ লিফ্ট বেলুন এইটো ডাঙৰ বেলুন হয় আৰু এটা সৰু আছে সৰুটো মই দেখাই দি আছোঁ আপোনাক পিছত এই চাওক হাৱাৰ টেংকি মানে আমাৰ এইটো অল বাৰ বুলি লিখাই থাকে এয়াৰ বাৰ তো ইয়াতে আপোনাৰ ফ্ৰণ্ট লিখাই আছে এইটো ফ্ৰণ্ট আৰু এইটো ৰিয়াৰ এটা আগত দেখি থাকে টেংকি আৰু এটা পিছত দেখি থাকে টেংকি মানে হাৱাৰ টেংকি হয় হা তো এই 6 যে লিখাই আছে 6 লৈকে হাৱা থাকিব লাগিব তেতিয়া মানে আপোনাৰ লিফ্টটো উঠাত মানে নামাত সোনকালে হয় অতি জলদি হয় 6 ৰ ওপৰত থাকিব লাগিব 6 ৰ তলত থাকিলে বহুত টাইম লগাই দিয়ে তেতিয়া আপুনি যদি 6 ৰ তলত থাকে লিফ্টটো পেলোৱাৰ আগত একবাৰ হাৱা উঠাই ল'ব আৰু এইটো চাওক লিফ্টটো উঠোৱা আছে কাৰণে আমাৰ সিগনেল দি আছে লিফ্টটো উঠোৱা বুলি এনেকৈ নামাই আছোতো নামাই থাকিলে এইটো বাবলিং কৰে এইটো মানে স্প্ৰিং টাইপ ইয়াৰ ভিতৰত স্প্ৰিং আছে এইটো বাবলিং কৰিলে আৰু চকাটো তাৰমানে ইফাল বেছি হেৰি কৰে কিন্তু এইবিলাক যিটো এই চাওক এইবিলাক পাতিত চাই এই বস্তুটো বেলুনটো বেছি খেলি কৰে তো সেইকাৰণে আমাৰ এইটো বহুত ভাল তো আৰু আপুনি সৰু বেলুনটো চাওক মই দেখাই দি আছোঁ সৰু বেলুনটো এইফালে আহক এইটো চাওক এইটো সৰু বেলুন এইটো সৰু যেতিয়া আমাৰ এইটো উঠাম নহয় উঠালে মই কেনেকৈ উঠাব লাগে আপোনাক কেনেকৈ উঠাই মই আগত যাই উঠাই দেখাই দি আছোঁ আপোনাক ঠিক আছে মই এতিয়া উঠাই দিম চাব উঠাই দিম এইটো কেনেকৈ যাব চাব হা হৈ যাইছে না এই চাওক এইটো উঠি যাই আছে উঠি যাব এইটো আপোনাৰ এইটো আছে চাওক এইটো উঠি যাব এইটো উঠি গৈ আছে আপোনাৰ সৰুটো ডাঙৰ হৈ যাই আছে সৰু বেলুনটো আপোনাৰ ওলাই আহি আছে চাওক এতিয়া চাকটো উঠি গ'ল আৰু এয়াৰ প্ৰেছাৰ কম থাকিলে গাড়ীত তো বহুত দেৰি কৰে উঠাতে তো এইটো মানে হাৱাৰ ওপৰত এইটো ইয়াৰ ভিতৰে হাৱা আছে ঠিক আছে তো অলপ মানে হাৱা বেছি থাকিলে সোনকালে উঠে মোৰ অলপ এয়াৰ কমি গ'ল সেইকাৰণে অলপ দেৰি হৈছে এয়াৰ কমি যোৱাৰ কাৰণে অলপ উঠাত দেৰি হৈছে হৈ গ'ল এই চাওক ডাংখাই চাওক দেখিছেনে এইটো উঠি গ'ল পুৰা মোৰ টায়াৰ উঠি গ'ল 3 নম্বৰটো বুজি পালে এতিয়া 4 নম্বৰৰ কথা কওঁ 4 নম্বৰ এই টায়াৰটো যিটো আছে এইটো সদায় লোড গাড়ীত আপুনি সদায় পেলাই চলাব কাৰণ কিয় এই 12 চকা গাড়ীখনত এনে একজোৰা চকা দিয়া নাই আপোনাক কামৰ কাৰণে দিছে যেতিয়া আপুনি ব্ৰেক মাৰিলে চব এই চাকাতকৈ এইটো চাকা বেছি ব্ৰেক হয় তো আপুনি গাড়ীখন চলালে আপুনি অনুভৱ কৰোঁ আমি বহুত ডিফাৰেঞ্চ আছে মানে 10 চকা গাড়ী এখন ব্ৰেক মাৰিলে জেগাত ৰখি যায় কিন্তু এইখন যদি 10 চকা কৰি এখন উঠাই কেনে চলাই নহয় তেতিয়াহ'লে নৰখে আপুনি লোড গাড়ীত এইটো পেলাই চলাব তাৰ তেতিয়া তাৰমানে আপোনাৰ ব্ৰেক মাৰিলে জেগাত ৰখিব নহ'লে ব্ৰেক কম থাকে বহুত আপোনাৰ ক'ৰবাত খুনা মাৰাৰ চান্স থাকে তো কেতিয়াও নকৰিব এইটো পেলাই কেনে চলাব কিছুমানে কি কৰে স্পেয়াৰ টায়াৰ নাই নাৰাখে এটা স্পেয়াৰ কৰি কেনে কিবা পামচাৰ হ'লে এইটো ইয়াতে দি দিয়াৰ পিছত কি হয় লিফ্টটো দাঙি কেনে চলায় এই 14 চকাখন দাঙি চলাইছে চাওক
ইয়াৰ স্পেয়াৰ টায়াৰ নাই, সেইকেইটা স্পেয়াৰ টায়াৰ বনালে। আৰু এইখন চাওক 12 চকা, এইখনৰ দাঙিখনে স্পেয়াৰ টায়াৰ নাই, তাৰ পামচাৰ হৈছে কাৰণ দাঙিখনে চলাব লগাত পৰি গৈছে। তো এনেকুৱাকৈ আপুনি কেতিয়াও নকৰিব। স্পেয়াৰ টায়াৰ লওক, এইটোৰ ভৰসাত নচলিব। এইটো একজোৰা কমপ্লিটলি ডাউন কৰি চলাব গাড়ী, মনত ৰাখিব এইটো কথা। লাষ্ট 5 নম্বৰ এইটো শুনি লওক। এই যিটো লিফ্টৰ চকাটো যিটো আছে, সেই চকাটো তাৰমানে বেটাৰী যিটো আছে, বেটাৰীৰ লগত কানেকশ্যন আছে কাৰণে উঠি আছে। যদি বেটাৰীটো খুলি দিয়া হয় পৰি যাব, তাৰমানে এইটো বেটাৰীয়ে উঠাই থৈ দিয়ে। তো গতিকে আপুনি কেতিয়াবা গাড়ীখন ক'ৰবাত থৈ বেছি সময়ৰ কাৰণে যদি গুচি যায়, তেতিয়া কি কৰিব, আপুনি লিফ্টৰ চকা ডাউন কৰি থৈ দিব। পামচাৰ টায়াৰ থাকিলে তথাপি ডাউন কৰি থৈ দিয়ক, কাৰণ বেটাৰীৰ যাতে আপোনাৰ যেতিয়া খৰচা নহয়, বেটাৰী চাৰ্জ খতম হ'লে আৰু পিছত গাড়ী ষ্টাৰ্ট কৰাত প্ৰব্লেম হ'ব, এইটো মনত ৰাখিব। আৰু যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে এটা লাইক মাৰি দিব।